মাইল্ড ভেনামাছ নহয়, এইটো ফুল্লি ভেনামাছ। ই যদি ভালকৈ আপোনাক কামুৰিবলৈ হয় তেনেহ'লে ইয়াৰ এণ্টিভেনাম নাই। বহুত বিষাক্ত তাৰমানে, এই মানে ৰেড জনতে পৰে। আমি সদায় কনফিউজ হওঁ এই সাপটোক লৈ, এইটোক লৈ সদায় আমি কনফিউজ হওঁ। কি কাৰণে? এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ মচুৱা গুণ বা এনেকুৱা ধৰণৰ থাকে, এইটো বুলিয়ে ভাবি লওঁ। আমাৰ মেকুৰী চুকুৱা সাপ, এটা ভেৰাইটি, দুটা ভেৰাইটি, তিনিটা ভেৰাইটি, চাৰিটা ভেৰাইটি। তো আমি যেতিয়া ইয়াৰ পৰা ওচৰৰ পৰা নিৰীক্ষণ কৰোঁ, ইয়াৰ পেটাৰ্ণ, ইয়াৰ ব্যৱস্থা, লেংথ, ইয়াৰ হেৰিটো, মুখৰ পচনটো, তেতিয়া আমি ইয়াত ক্লাছিফাই কৰোঁ। কিন্তু গোটেইখিনি কেটছনেক, মাইল্ডলি ভেনামাছ, মধ্যমীয়া, মানে আপোনাক খুটিলে ফুলিব। কিন্তু বহুত মানুহে কয় যে ছাপ'জ কৈছোঁ ব্লেক ক্ৰেটে খুটক, আপুনি পেচেণ্টটোক যদি হস্পিটেল 45 মিনিটৰ ভিতৰত নিনিয়ে, 1 আৱাৰৰ ভিতৰত যদি নিনিয়ে, যিমানেই দেৰি হ'ব তাৰ মানে বচাৰ চান্সটো সিমানেই কমি যায়। তো যেতিয়া ফেটি সাপে কুটিলে বহুত মানুহে কয় মোৰ চুলাৰ, মই নিজে দেখিছোঁ ফেটিয়ে কুটিলে। ফেটি সাপে কি হয়, কেতিয়াবা কিবা কাৰণত বিষ নেঢালে, সেইটো তাৰ ওপৰত ডিপেণ্ড কৰে। সেইটো ৰিচাৰ্চত এতিয়া ওলাইছে। আৰু যিটো বেজে মানে কেতিয়াবা নাম লৈ লয়, নাম গমাই লয়। ছাপ'জ ট্ৰী স্নেক, আমি আচাৰি সাপ কওঁ, আমি এইটোও খুটে, ই এগ্ৰেছিভ, একো নহয়। আৰু নুখুটে কামুৰিলে বুলি ক'লে আপুনি বেজৰ ওচৰত গ'ল, কথা চথা পাতিলে, বেজে আমুক তামুক কৰি ভাল পালোঁ, বেজে আমুক ভাল। কিন্তু এইকেইটাই কামুৰক, এইটোৱে যদি দিয়ে, এইকেইটাই যদি দিয়ে, পিক ভাইপাৰকেইটাই মানে নোৱাৰে কেতিয়া ক'লে গ'ল মানুহবোৰ। এইটো এটা কমন, এইটো ফ্লাইং স্নেক আমাৰ যিটো উৰণীয়া, আমাৰ ইয়াত আছে এছিয়াত, এইটো বেলেগৰ অন্য ক'তো নাই। ই এনেকুৱা হয় যেতিয়া ই একচুৱেলি উৰে নহয়, গ্লাইড কৰে। গ্লাইড কৰে, ই মানে নিজৰ গাটোক চাৰ্ফেচটো বহাই দিয়ে, বহাই লৈ সি বতাহত চুইং কৰে। আমি সদায় কনফিউজ হওঁ এই সাপটোক লৈ, ব্লেক ক্ৰেট, এইটোক লৈ সদায় আমি কনফিউজ হওঁ। কি কাৰণে? এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ মচুৱা গুণ বা এনেকুৱা ধৰণৰ থাকে, এইটো বুলিয়ে ভাবি লওঁ। কিন্তু ই হাইলি ভেনামাছ, আৰু ইয়াৰ যিটো বিষৰ সেইটো নিউৰটক্সিন, হিমটক্সিন গোটেইকেইটাই আছে ইয়াৰ লগত। এতিয়া ইয়াৰ হ'ল আপোনাৰ নিউৰটক্সিন, ইয়াৰ প্ৰয়োজনৰ যিটো হেৰিটো মেইন মানে হেৰিটো, এইটো ইয়াৰ এনেকুৱা। সেইকাৰণে এইটো বৰ সাংঘাতিক। এইটো জানি থয়। আৰু এই বস্তুটোৱে ইয়াৰ এটাই কথা, আপুনি ই নক্টাৰ্নেল হয়, জেনেৰেলি ৰাতি ওলাই, দিনত প্ৰায় আপুনি নাপায়। আৰু ইয়াক এটা লক্ষণ কৰিব, ইয়াক কিবা এটাই দুই ভয় খায়, ই মূৰ চুৰবিলাক কি হয় নিজৰ গাৰ তলত সোমাই দিলে লুকাবলৈ বিচাৰে। সেইটো দিনত কৰে, কিন্তু ৰাতি কিন্তু বিৰাট সেইটো বেলেগ ক্ৰেটটো, সেইটো ৰাতি সাংঘাতিক, ৰাতি তাক কেতিয়াও হেৰি নকৰিব। আৰু ইহঁতে ইয়াৰ নাকৰ পৰ্চনটা দুটা গ্লেণ্ড আছে, যিটো নাইট ভিছনৰ কাম কৰে। থাৰ্মেল ইমেজটো সি ক্ৰিয়েট কৰিব, ইমান আন্ধাৰতে হয়। আমাৰ ধৰক এতিয়া আমি ৰখি আছোঁ, তো আমাৰ ব্লাডটোতো গৰম, এই ইমেজটো অলৰেডি কেপচাৰ কৰিব। ইহঁতৰ ব্লাডটো ঠাণ্ডা। এইটো যে কয় আমাৰ দুৱাৰ মুখত থাকে, দেউলে কমি পাৰে, একচুৱেলি ই ঠাণ্ডা দিনত লাষ্ট মুমেণ্টত ওলাই মাটিৰ পৰা পকাৰ পৰা গৰমটো ই অবজাৰ্ভ কৰে, তাৰ এনাৰ্জিটো লৈ থাকে। মাইল্ড ভেনামাছ নহয়, এইটো ফুল্লি ভেনামাছ। ই যদি ভালকৈ আপোনাক কামুৰিবলৈ হয় তেনেহ'লে ইয়াৰ এণ্টিভেনাম নাই। বহুত বিষাক্ত তাৰমানে, এই মানে ৰেড জনতে পৰে।